আজি ৰাতিপুৱা মই খালোঁ লুচি আৰু লগতে এইফালে দেখিছেনে গুড় আৰু লাল চাহ একাপ খাই বৈ মই অকণমান ঘৰটো সাৰি ল'লোঁ। তাৰপাছতে দোকানলৈ গ'লোঁ, কণী কেইটামান মায়ে আনিব কৈছিল আৰু লগতে মই নতুন বিস্কুটৰ পেকেট এটা দেখিলোঁ, সেইটোকো উঠাই লৈ আহিলোঁ আৰু এইফালে পাঁচৰ পেকেট এটাও লৈ আহিছোঁ। এইকেইটা আনি মই ঘৰলৈ আহি বিস্কুটৰ পেকেটটো টেষ্ট কৰি চালোঁ, খাবলৈ অলপ বাবল গাম নিচিনা আছিল, কিন্তু মই সৰুৰে পৰা ক্ৰীম বিস্কুট খাই বহুত ভাল পাওঁ, সেইকাৰণে মই এনেকুৱা পেকেট দেখিলে ৰ'ব নোৱাৰোঁ। তাৰপিছত দুপৰীয়া পালেং শাক মাছৰ তৰকাৰী বনাইছিল, তাৰপিছতে মই অকণমান পাঁচ লৈ কিনে বহি কিনে খাই আছোঁ। আৰু ইফালে গধূলিলৈ মায়ে চাহ একাপ দিলে আৰু দাইলৰ পকৰি আৰু এয়া আছিল কিবা চাটনি, ইমান জ্বলা আছিল মই নাখালোঁ। ৰাতিলৈ আজি ৰুটি খাম বুলি কোৱাত মই ৰুটি বনালোঁ আৰু লগতে বনালোঁ অমলেটটো মই একেবাৰে 2টা কণী দি কিনে বনাইছোঁ। আৰু ইফালে মোৰ ৰাতিৰ সাজ আজি ৰেডি হৈ গ'ল আৰু আজিলৈ ভ্লগটো ইমানতে